এইটোতো যিমান আহিছে সিমানটো নাপাওঁ, কিন্তু আৰম্ভণিটো হওক। বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিতকৈ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বহুত গুণে শ্ৰেষ্ঠ। হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আপোনালোকে গম পায় অসমত বৰ্তমান তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ অহা 7 তাৰিখৰ ভোটগ্ৰহণৰ অনুষ্ঠান। কিন্তু তাৰ আগমুহূৰ্তত এতিয়া প্ৰচাৰ অভিযানত চাৰিওফালে বিয়পি পৰিছে মীৰা বৰঠাকুৰৰ সেই উদাত্ত ভাষণ। আপোনালোকে গম পায়নে? গুৱাহাটীত আমাৰ অসমৰ গতিশীল মন্ত্ৰী, যাক আমি ডাইনামিক মুখ্যমন্ত্ৰী বুলি কওঁ, তেখেতৰ গৃহ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত কিন্তু এইবাৰ যেন সন্মানৰ যুঁজ হৈছে। আৰু সেই গুৱাহাটীত পৰাই যে ক'ৰবাত আওপকীয়াকৈ পৰাজয় স্বীকাৰ কৰি লৈছে আমাৰ হিমু মামাই, লগতে আমাৰ বিজেপি কৰ্মী আৰু মন্ত্ৰীসকলে। কাৰণ অকল বিজেপিতে নহয়, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰতো যেন তেনেকুৱা অনুমান হৈছে। এয়া সত্যত পৰিণত হ'বলৈ গৈ আছে। কাৰণ আপোনালোকে জানে, বিজুলী কলিতা মেধিক হেনো সমাজে ভালদৰে চিনি নাপায় আৰু সামাজিক কামত সক্ৰিয়তা নাই। এয়াই হ'ল প্ৰথম অস্ত্ৰ। আৰু দ্বিতীয় হ'ল, যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ চুকেকোণে সকলোতে প্ৰচাৰ অভিযান চলাই ফুৰিছিলে, জঁপিয়াই জঁপিয়াই ডেন্স কৰিছিলে, সেইগৰাকী মুখ্যমন্ত্ৰীৰ এতিয়া ভালদৰে প্ৰভাৱ পৰা নাই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযানত। আৰু আপোনালোকে জানে, জয়ন্ত মল্ল বৰুৱাইও আহি আছে আমাৰ গুৱাহাটীত বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাবলৈ। আপোনালোকে ভালদৰে জানে, জয়ন্ত মল্ল বৰুৱা আৰু পীয়ুষ হাজৰিকা য'ত বিজেপিৰ পতন্তত হয় নে নহয় আপোনালোকে কমেণ্টত জনাব। কাৰণ তেওঁলোকক অহংকাৰী বুলি সকলোৱে গম পায়, কথাৰ গাম্ভীৰ্যতা কম, জিভা পিছলি যায়, আৰু সেয়েহে তেওঁলোক য'ত প্ৰচাৰ অভিযান চলায় তাতে যেন বিজেপিৰ পতন হ'বলৈ আৰম্ভ হয়। সেয়া আপোনালোকে দুটা ফেজত ইতিমধ্যে নিৰ্বাচন যি ভোটগ্ৰহণ অনুষ্ঠান হৈ গ'ল তাতে নিশ্চয় গমেই পাইছে, প্ৰমাণ পাইছে। কথা হ'ল, গুৱাহাটী লোকসভা সমষ্টি ইমান ডাঙৰ এটা সমষ্টি আৰু সকলো শিক্ষিত লোক প্ৰায়ে ইয়াত পোৱা যায়। কিন্তু এই শিক্ষিত লোকসকলে এইবাৰ বিজুলী কলিতা মেধিৰ নিচিনা এগৰাকী প্ৰাৰ্থীক সংসদত পঠাই কিনে কিবা কামত আহিবনে? সকলোৱে ভিতৰে আলোচনা কৰিছে। আৰু মই যিহেতু গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকোঁ, ভিতৰুৱা সূত্ৰ মতে গম পাইছোঁ এইবাৰ হয় RSSৰ ঘোৰ সমৰ্থক, হয় বিজেপিৰ ঘোৰ ছাপৰ্টাৰ, কিন্তু এইবাৰ বিজুলী কলিতা মেধিক আৰু ভোট দি কিনে সংসদত পঠাৰ কোনো দৰকাৰ নাই। তেওঁলোকৰ হেনো ভিতৰুৱা মন্তব্য। তেওঁলোকে এটাই কয় যে এইবাৰ আমি যদি এগৰাকী অসমীয়া মহিলা উদাত্ত কণ্ঠেৰে যিগৰাকী থৰক বৰক লগাই দিব সংসদত, সেইগৰাকী মহিলাক নপঠাই যদি এইবাৰ বিজুলী কলিতা মেধিক পঠাওঁ, তেন্তে আমি হাতৰ কুঠাৰ ভৰিত মৰাৰ লেখীয়া হ'ব। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি যে বিজুলী কলিতা মেধিক জয় কৰাটো সম্ভৱ নহয়, গতিকে মীৰা বৰঠাকুৰেই জয়ী হ'ব। কাৰণ মীৰা বৰঠাকুৰক ভেটা দিবলৈ হ'লে ইমান সম্ভৱ নহয়। আৰু আওপকীয়াকৈ তেওঁ ভৱিষ্যতৰ কথা চিন্তা কৰিছে নেকি? যদি মীৰা বৰঠাকুৰ জয়ী হয় তেন্তে মোৰ সন্মান ক'ত থাকিব? ভাৰতৰ ভিতৰত দ্বিতীয়গৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিচাপে সন্মান থাকিবনে? মই যদি এগৰাকী মুখ্যমন্ত্ৰী হৈ নিজৰ গৃহ সমষ্টিৰ পৰা যদি লোকসভা সমষ্টি জয়ী কৰাব নোৱাৰোঁ, তেন্তে কি হ'ব? এয়া কাৰ সিদ্ধান্ত আছিলে বিজুলী কলিতা মেধিক গুৱাহাটীত টিকট দিয়াত? মই ব্যক্তিগতভাৱে ভাবোঁ এয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত নিশ্চয় নাছিলে। যেনেকৈ চিপৰাং মাৰিছিলে ডিব্ৰুগড়ত, ঠিক তেনেকৈ যেন চিপৰাং মাৰিবলৈ ওলাইছে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বংগহৰ যুঁজ হয়। কাৰণ এইবাৰ বিজেপিক হৰুৱাই মীৰা বৰঠাকুৰক সংসদত লৈ গৈ এনেকুৱা অনুভৱ হৈছে যে পাখি কাটিব ওলাইছে বিজেপি দলে এইবাৰ, বা বিজেপিৰ চৰকাৰে এইবাৰ মুখ্যমন্ত্ৰী হিমু মামাক। আপোনালোকৰ বহুমূলীয়া মন্তব্য জনাব, হয় নে নহয়? কাৰণ হিমু মামা ৰাজনৈতিকভাৱে পাখি কটা ইমান সহজ নহয়। সেয়েহে খৰ পেলাইছে, সেয়েহে জাল পেলাইছে, যেন এই জালত নিশ্চয় ফচিব মীৰা বৰঠাকুৰৰ জালত। এইবাৰ কিন্তু ৰেহাই নাই, হিমু মামাক নিশ্চয় আঁতৰোৱাৰ এটা প্ৰচেষ্টা চলোৱা বুলি ভিতৰুৱা সূত্ৰৰ মতে আমি জানিব পাইছোঁ। গতিকে ৰাইজ, ভোট দিব কাক? মই কোনো পাৰ্টিৰ ছাপৰ্টাৰ নহয়, মই কোনো দলৰ ছাপৰ্টাৰ নহয়। মই আপোনালোকক কৈছোঁৱে, মই এজন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মোৰ বিবেকত যিখিনি বিচাৰ বুদ্ধিৰে খেলে সেইখিনিহে আপোনালোকৰ ওচৰত মই উপস্থাপন কৰোঁ। গতিকে আপোনালোকে নিজে অকণমান ভাবি চাওক, যেনেকুৱাকৈ তৰুণ গগৈয়ে কৈছিলে, সৰ্বা হিমুই মোক যেনেকুৱাকৈ পিছফালৰ পৰা ডেগাৰ মাৰিছে, এদিন নহয় এদিন তোমাক চাবা সন্মুখৰ ফালৰ পৰা ডেগাৰ মাৰিব, মানে খৰ মাৰিব। ডেগাৰৰ অৰ্থ এইটো বুজা নাই যে চাকু মাৰিব।
এইটো ভুল নুবুজিব। গতিকে সেই কথা আজি পূৰণত হ'লনে? যিগৰাকী মুখ্যমন্ত্ৰীৰ দিনত এটা শব্দ নাছিলে, এটা বাক্য নাছিলে হিন্দু মুছলমান খ্ৰীষ্টান বুলি বা বিভেদৰ সৃষ্টি হোৱা নাছিলে। তাৰপিছত চাওক, যেতিয়া আমাৰ সকলোৰে ডাইনামিক মুখ্যমন্ত্ৰী আহি গ'ল, তাৰপিছতে আহি গ'ল হিন্দু মুছলমানৰ ৰাজনীতি, পলাৰাইজেশ্যনৰ ৰাজনীতি। ইতিমধ্যে ডিব্ৰুগড়ৰ কথা উল্লেখ কৰি সকলোৰে পৰিচিত এগৰাকী বহুবল্কী MLA বিজেপিৰ প্ৰশান্ত ফুকনৰ কথা গম পায় যে তেওঁলোকৰ প্ৰথম অস্ত্ৰই হ'ল পলাৰাইজেশ্যন, শ্ৰেণী বিভাজন কৰি সেই তেওঁলোকে যেন ভোট লয়। আৰু নগৰ কথা ক'বলৈ গৈ তেওঁ উল্লেখ কৰিছিলে এনেকুৱা ধৰণে এটা সাক্ষাৎকাৰত। গতিকে আপোনালোকে ভাবি চাওক বিজেপিৰ আজি আদৰ্শ কি, সমাজ গঢ়াৰ নে সমাজ ভঙাৰ? যিখন ভাৰতবৰ্ষত, যিখন অসমত আজি সকলোৱে হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধ সকলোৱে মিলিজুলি আমি সুখে শান্তিৰে আছিলোঁ, সেই ভাৰতবৰ্ষত সেই অসমত সেই সমাজত যেন আজি হিন্দু মুছলমানৰ ৰাজনীতি হৈছে। এয়া জানো সমাজনীতি? এয়া জানো কথা হয় বিজেপিৰ? আৰু আপোনালোকে জানেনে, যোৱাকালি দক্ষিণ কামৰূপৰ চোনতলীত যেতিয়া মুখ্যমন্ত্ৰীয়ে বিজেপিৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ গৈছিল আৰু তাৰ পৰা উভতি আহোঁতে ইলেক্ট্ৰনিক মিডিয়াৰ আগত বিস্ফোৰক মন্তব্য কৰিছিলে যে সংখ্যালঘুৰ ওপৰত আমাৰ আস্থা নাই, সংখ্যালঘুৱে আমাক ভোট নিদিয়ে, অৰ্থাৎ বিজেপিক ভোট নিদিয়ে। তেন্তে ভাবি চাওক, এইগৰাকী মুখ্যমন্ত্ৰীয়ে সৰ্বশক্তিমান বল প্ৰয়োগ কৰি নগাঁও লোকসভা সমষ্টিত যেতিয়া সংখ্যালঘু এৰিয়াত মিটিং কৰিছিলে তেওঁৰ মন্ত্ৰীবৰ্গক লৈ কিনে, তেতিয়াই এইগৰাকী মুখ্যমন্ত্ৰীয়ে কিয় কোৱা নাছিলে যে সংখ্যালঘুৰ ওপৰত আমাৰ আস্থা নাই, আপোনালোকৰ ভোট নালাগে, আপোনালোকে আমাক হৰুৱাব? এইগৰাকী হ'ল আমাৰ অসমৰ নীলাজ মুখ্যমন্ত্ৰী, এইগৰাকী হ'ল অসমৰ প্ৰথম আৰু প্ৰধান পলাৰাইজেশ্যন কৰা মুখ্যমন্ত্ৰী, যিগৰাকী এনেকুৱা সমাজত বক্তব্য দাঙি ধৰি সমাজখনত শ্ৰেণী বিভাজন কৰে। গতিকে এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনত ভৱিষ্যত আমাৰ অসম সুৰক্ষিত হয়নে? আপোনালোকে চিন্তা কৰক। আৰু এতিয়া তেওঁৰ এই বক্তব্যটো ইলেক্ট্ৰনিক মিডিয়াত যে দিছিলে, এইটো শুনাইছোঁ পোনে পোনে, এয়া শুনক আপোনালোকে, তাৰপিছত আপোনালোকে চিন্তা কৰিব। কুণ্ডলী ৰাইজৰ লগত কথা বতৰা পাতিলোঁ, ভাষণ কম দিলোঁ, ৰাইজৰ কথা বেছি শুনিলোঁ। ইলেকশ্যনৰ পিছত ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ বাবে চেষ্টা কৰিম। সংখ্যালঘু ভোটাৰক লৈ কিমান আশাবাদী? মানে আৰম্ভণি হৈছে, গোটেইটোতো যিমান আহিছে সিমানটো নাপাওঁ, কিন্তু আৰম্ভণিটো হওক, লাহে লাহে পৰ্যায়ক্ৰমে হৈ থাকিব। আজি চমৰীয়া সমষ্টিত আহিলোঁ, কুণ্ডলী ৰাইজৰ লগত কথা বতৰা। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে বিজুলী কলিতা মেধি আওপকীয়াকৈ পৰাজয় বৰণ কৰাটো নিশ্চিত, আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বিজয় সাব্যস্ত কৰাটো নিশ্চিত। গতিকে আমি সকলোৱে মিলি এখন সুস্থ আৰু সবল ৰাজনৈতিক সমাজ গঢ়ো, সেই আশাৰে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰিলোঁ। জয় অসম, ধন্যবাদ। আৰু লগতে আপোনালোকক এটা কথা কওঁ, যদি মোৰ চেনেলটোলৈকে ভিজিট কৰি আপোনালোকৰ ভাল লাগিছে, আগন্তুক ভিডিঅ'বিলাক পোৱাৰ কাৰণে কাষত থকা বেল আইকনটো অল কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। শেষত আকৌ এবাৰ ধন্যবাদ।